morning all. মই জাষ্ট খাই পাইছোঁ এতিয়া হৈছে 7:36 খাই পাই আৰু ভাতলৈ অলপ ওলাইছোঁ বৰ্তমান মইতো ঘৰত আছোঁ কালি বহুত দেৰি হ'ল খোৱা 12টামান বাজিলে সেইকাৰণে অকণমান ডাহৰি হ'ল তাকে শুই উঠিছোঁ সোনকালে উঠালে বাৰু ৰেডি হৈ গৈছে চব উঠিলে বাৰু মই এতিয়া ফ্ৰেছ হ'ম ফ্ৰেছ হৈ পিনি চাহ খাম অকণমান ওপৰলৈ উঠি আহিছোঁ বাহঁত কোনো উঠাই নাই বা ভণ্টি উঠিলে জেঠাই উঠিলে বাৰু জেঠাই দাদা জেঠু উঠিলে তাহাঁতি চব নিজৰ নিজৰ কামত ব্যস্ত এয়া চব জেঠুৱে খেতি কৰিছে দেই দেখিছে কিমান খেতি কৰিছে বহুত খেতি কৰে জেঠু অ' মাই গড পৰিয়ে যাম এয়া দেখিছে কিমান খেতি কৰিছে জেঠুৱে বহুত খেতি কৰে তলতো কৰিছে কিমান খেতি কৰিছে চাব দেই এয়া দেখিছে এয়া হৈছে বেঙেনা আৰু বহুত কৰিছে জলকীয়া এইবোৰ আগতেতো বহুত খেতি কৰিছে জেঠুৱে এতিয়াতো অকণমান কমেই হৈছে জলকীয়া দেখিছে কিমান লাগি আছে এয়া হৈছে পাণ একদম তললৈকে আছে পাণটো দেই এইটো গোঁসাই ঘৰৰ সেই মানে তলত আছে গোঁসাই ঘৰটো কিন্তু এইটো ওপৰত হ'লে গৈছে আৰু ওপৰটো বনোৱা নাই বনাব আৰু লাহে লাহে জেঠুতে সেইবোৰ দেখিছে আজি দিনটো কি কৰোঁ দেখুৱাব চেষ্টা কৰিম আপোনালোকক কৰিম ভাবিছোঁ দাদাৰ লগত লগৰ এজনী ঘৰত যাম বুলি জানো দাদা আজৰি হ'লে নিম বুলি কৈছে আৰু নিলে যাম আৰু ফাইনেলি মই গা চা ধুই আহিলোঁ এতিয়া ৰুটি বনালোঁ চব্জি বনালোঁ খাই আছোঁ খায়ো সেই কিমান টেষ্টি বনাইছে মানে ভণ্টিয়ে খালে মই খাই আছোঁ ইয়াত কিমান টেষ্টি হৈছে সেইটোৱে হ'ল খাই কোনে বনাইছিলে কৈ দিয়া তুমি বনাইছা আকৌ মই মানে আজি ৰুটি আৰু চব্জিটো বনালোঁ গা চা ধুই আহি আৰু বনোৱাত লাগিলোঁ কাৰণে ভিডিঅ'টোকে ক'ব পাহৰি থাকিলোঁ ভাবিছোঁ এতিয়া কৰি লওঁ খাই আছোঁ এতিয়া আৰু মোলৈ চাই হাঁহি আছে ভণ্টিয়ে হেল্ল' টেষ্টিয়ে হৈছে বাৰু চব্জিটো টেষ্টি হৈছে নিজে বনাইছোঁ নিজে তাৰিফ কৰিছোঁ মই খাই লওঁ তাৰপাছত কৰি আছোঁ ভিডিঅ' আকৌ আহি আছোঁ খাই লওঁ লগত নহ'লে ভিডিঅ'টো নাই থাকিব মই খায়ে নহ'ব যোনটো কৰিবলৈ নাই মেইনলি মই ঘৰত নাই ঘৰত থকা কিবাকিবি কৰিব পাৰিলোঁ হয় আৰু ভিতৰত মানে চব যদি এজনী বা হৈছে বাই ফোনত টিভি আৰু এটা দাদা আৰু ভণ্টিয়ে ফোনত কিবাকিবি চাই আছে
মই ভাবিলোঁ আৰু কি কৰিম, ক'তো যোৱা প্লেন নাই। লগৰজনী মানে যাম বুলি ভাবিছিলোঁ, কিন্তু লগৰজনী মানে কি হৈছে, তাহাঁতি ঘৰত আছে নে জানো গম নাপাওঁ। এনেই মোক কান্দিকি নাই যাব ওলাইছে। দাদাই কৈছে যে তই ফোন চোন এটা কৰি ৰ, বাট ফোন কৰিবলৈ কি মানে আৰু কান্দিকে নাই খবৰ কৰিলোঁ। তাকে আৰু ক'ত যাওঁ ভাবিছোঁ, এলাহো লাগে যাবলৈ, যাবলৈ মন গৈছে। অভিমানবোৰে যে ৰিঙিয়াই মাতিলে সৰু সৰু মিঠা সোঁৱৰণি একাজনীয়া দৰে তোমাকে বিচাৰে। অলপ দেৰি বহুত দেৰি শুব মানে টোপনি ধৰিলে কম্পিউটাৰৰ পৰা কিবা ভিডিঅ' চাই আহিছিলোঁ, টোপনি লাগিলে আৰু শুবলোঁ আৰু। তাৰপিছত উঠি পিনি ভাতটো খালোঁ, ভাতটো খাই পিনি আৰু আকৌ বিচনা মাৰিছোঁ, ভাবিছোঁ বহুত কিয় সেইকাৰণে। এতিয়া আমি অকণমান ওলাই যাওঁ, দাদা মই আৰু বা ভণ্টি অকণমান ওলাই যাওঁ দাদাহঁতৰ লগত আৰু বা ভণ্টি মই সেইকাৰণে ৰেডি হৈ আছোঁ। ইমান ওলাই যাওঁ আৰু গোটেই দিনটো ঘৰতে সোমাইছোঁ যেতিয়া। जानदा है दिल ये तो जान दिया तू, तेरे बिना मैं ना रहूं, मेरे बिना तू कि चलिए कि चलिए। মই মানে অলপ ওলাই গৈছিলোঁ, অলপ দেখুৱাইছিলোঁ। তাৰপিছত আৰু মানে আমি মানে ক'তো নহয় আৰু অকণমান এপাক ঘূৰিলোঁ, দাদাহঁতে এপাক ঘূৰালে, তাৰপিছত গুচি আহিলোঁ। তাৰপিছত ফটো চটো ভিডিঅ' মাৰিলোঁ, আপোনালোকক দেখুৱাইছোঁ বাৰু, দেখুৱাম বাৰু। তাৰপিছত তাকে ভিডিঅ'টো ইমানটা ভাল নহ'ল, মানে যিখিনি দেখাম বুলি ভাবিছিলোঁ দেখাবই নাপালোঁ মই। আৰু নাপালোঁ মানে লগৰজনী ঘৰলৈ যাম ভাবিছিলোঁ, কিন্তু লগৰজনী ঘৰত যাবলৈ মই কৈছোঁৱেই কণ্টেক্ট নাই, এইটো তাহাঁতৰ বা আঁচনি নাই ঘৰত, সেইকাৰণে নগ'লোঁ আৰু অকণমান। সেইকাৰণে দাদাহঁতে উলিয়াই গৈ পিছত চামোচা খালোঁ, ওলাই গৈছিলোঁ যে ৰাধা লৈ আহিছিলে দাদাই, তাৰপিছত খালোঁ বলোঁ। তাৰপিছত অলপ পাছত আৰু ভাতটো খাম আৰু তাকে ভাবিছোঁ যে মই ইমানতেই ভিডিঅ'টো শেষ কৰোঁ বুলি, আৰু ভিডিঅ' নবনাওঁ আৰু আজিলৈ। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মানে মোৰ নতুন নতুন ভিডিঅ'বোৰ সদায় পাই থাকিব, যদি মানে চাবলৈ বিচাৰে দেই। আৰু মোৰ ভিডিঅ'বোৰ ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ, যেতিয়া এনেকুৱা হৈছে মই নিজেও গম নাপাওঁ। ওলাই ক'ব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু কিবা ভুল থাকিলে কৈ দিব, আৰু একো নাই, মইতো বেয়া নাপাওঁ, এনেও ফাৰ্ষ্ট